বৰ্ণালী কলিতা অসমৰ এগৰাকী প্ৰসিদ্ধ কণ্ঠশিল্পী আৰু বিহু ৰাণী। তেওঁ অসমীয়া সাংস্কৃতিক উদ্যোগলৈ যথেষ্ট অৱদান আগবঢ়াইছে। তেওঁৰ জনপ্ৰিয় সংগীত এলবামবোৰৰ ভিতৰত আছে ৰাংঢালী, মৰম জান, মাইনা, অটোগ্ৰাফী ইত্যাদি। তেওঁ এতিয়ালৈ 10,000ৰো অধিক গান গাইছে। বৰ্ণালী কলিতাই 1978 চনৰ 31 আগষ্টত ডিব্ৰুগড় জিলাৰ নামৰূপ নামৰ এখন সৰু চহৰত জন্মগ্ৰহণ কৰে। গুৱাহাটীৰ পৰা প্ৰায় 540 কিলোমিটাৰ দূৰত অৱস্থিত এই ঠাইখনত তেওঁ ডাঙৰ দীঘল হৈছিল। তেওঁৰ পিতৃ শ্ৰী অনন্ত কুমাৰ কলিতাই হিন্দুস্তান ফাৰ্টিলাইজাৰ লিমিটেডত কাম কৰিছিল। তেওঁৰ মাতৃ অনুৰাধা কলিতা এগৰাকী নৃত্যশিল্পী আৰু বিহু ৰাণী আছিল। অভিযন্তা পৰিৱেশত ডাঙৰ হোৱা বৰ্ণালীয়ে 2.5 বছৰ বয়সতে তেওঁৰ প্ৰথম গুৰু প্ৰয়াত ৰুক্ষ বৰুৱাৰ তত্বাৱধানত সংগীত শিক্ষা আৰম্ভ কৰিছিল। বৰ্ণালী কলিতাৰ সংগীত যাত্ৰা 2.5 বছৰ বয়সতে আৰম্ভ হৈছিল, যেতিয়া তেওঁ হিন্দুস্তানী শাস্ত্ৰীয় সংগীত শিকিবলৈ লৈছিল। আনুষ্ঠানিক শিক্ষাৰ সমান্তৰালকৈ তেওঁ শ্ৰীমন্ত শংকৰদেৱৰ বৰগীত, ৰবীন্দ্ৰ সংগীত, নজৰুল গীত, ডক্টৰ ভূপেন হাজৰিকাৰ গীত, জ্যোতি সংগীত আৰু অন্যান্য বিভিন্ন ধাৰাও অন্বেষণ কৰিছিল। নামৰূপত অনুষ্ঠিত হোৱা অসংখ্য সাংস্কৃতিক অনুষ্ঠান আৰু সামাজিক সমাৱেশত তেওঁ নিজৰ প্ৰতিভাৰ স্বাক্ষৰ দাঙি ধৰিছিল। শৈক্ষিকভাৱে বৰ্ণালীয়ে গুৱাহাটীৰ কটন কলেজৰ পৰা ইংৰাজীত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল। ইয়াৰ উপৰিও তেওঁ ক্ৰমে লক্ষ্ণৌ আৰু বিশ্বভাৰতীৰ পৰা সংগীতত স্নাতক ডিগ্ৰীও লাভ কৰিছিল। তেওঁ কেৱল অসংখ্য বঁটা আৰু প্ৰশংসাই লাভ কৰা নাছিল, বৰঞ্চ 1998 চনত গুৱাহাটী বিশ্ববিদ্যালয় যুৱ মহোৎসৱত ৱেষ্টাৰ্ণ ভোকেলত সোণৰ পদক লাভ কৰা অসমৰ প্ৰথমগৰাকী মহিলা গায়িকা হোৱাৰো গৌৰৱ অৰ্জন কৰিছিল। তেওঁৰ সুদীৰ্ঘ সংগীত কেৰিয়াৰত অসমীয়াত 10,000তকৈও অধিক গীত আৰু এদিনতে 17টা গীত গোৱাৰ অভিলেখ আছে। মৰম জান, জোনবাই আৰু চলগড়ীৰ দৰে উল্লেখযোগ্য এলবামসমূহে 7,20,000তকৈও অধিক বিক্ৰী হৈছিল। তেওঁ তেলেগু হিট ছবি লেছলি লুইছৰ লোক এলবাম আৰু সঞ্জয় দত্ত প্ৰডাকশ্যনৰ বাবে গান গোৱাৰ সুযোগ লাভ কৰি বলিউডতো প্ৰৱেশ কৰিছিল। বৰ্ণালীয়ে চিটি অফ ড্ৰিমছ নামৰ ছবিখনৰ শীৰ্ষ গীতটোত কণ্ঠদান কৰিছে। বৰ্ণালী কেৱল এগৰাকী প্ৰতিভাশালী গায়িকাই নহয়, বৰঞ্চ অসমৰ অন্ধ বিদ্যালয়ৰো এগৰাকী সক্ৰিয় সদস্য। তেওঁৰ অৱদান সংগীতৰ বাহিৰেও বিস্তৃত হৈ আছে, যাৰ ভিতৰত অসম ট্ৰেফিক পুলিচৰ ব্ৰেণ্ড এম্বেছেডৰ হিচাপে স্বীকৃতি লাভ কৰা অন্যতম। তেওঁৰ জনহিতকৰ কাম কাজে তেওঁক সুধাকণ্ঠী, সুৰ শিল্পী আৰু শিল্পী তুমি বৰইনৰ দৰে উপাধি অৰ্জন কৰাইছে। তেওঁ প্ৰিয় বন্ধু নামৰ সংগঠনটোৰো এগৰাকী সক্ৰিয় সদস্য। বস্তিসমূহত বাস কৰা মহিলা আৰু শিশুৰ কল্যাণৰ বাবে এক কাৰ্যসূচী। সংগীত জগতলৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁ সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা বঁটা, অসম সাহিত্য সভাৰ অসম শিল্পী বঁটা, অসম লেখিকাৰ সুৰ শিল্পী বঁটাকে ধৰি বিভিন্ন বঁটা আৰু সন্মানেৰে বিভূষিত হৈছে। তেওঁৰ স্বামীৰ নাম ৰণী হাজৰিকা আৰু তেওঁ 1992 চনৰ পৰা বৰ্তমানলৈকে সংগীত জগতত সক্ৰিয় হৈ আছে। অসমৰ বাহিৰেও কানাডা, ডুবাই আৰু অন্যান্য আন্তঃৰাষ্ট্ৰীয় মঞ্চত বৰ্ণালীক স্বীকৃতি আৰু সম্বৰ্ধনা জনোৱা হৈছে। তেওঁ বিখ্যাত মাহেকীয়া আলোচনী ৰহস্যৰ কভাৰ গাৰ্লো হৈছিল।